বিষয়ববীয়াৰ লগত সদস্যৰ লগত আলোচনা হ'ল যে এতিয়া বৰ্তমান কি আমাৰ কেছ পেণ্ডিং হৈ আছে আৰু কি ধৰণৰ আমি সমস্যা উইমেন এণ্ড চাইল্ড প্ৰটেকশ্যনৰ সম্পৰ্কে আমি পাইছোঁ। সেইখিনিৰ ওপৰত কি আমি পৰৱৰ্তী ব্যৱস্থা ল'ব পাৰোঁ তাৰ সম্পৰ্কে এটা বিষয়ত এটা বিতংভাৱে আমি আলোচনা কৰিলোঁ। ইয়াৰ লগতে আমি যিকেইটা বৰ্তমান পেণ্ডিং কেছ আছে সেইকেইটাৰ ওপৰত কি আমি ব্যৱস্থা ল'বলগীয়া আছে আৰু পুলিচৰ ফালৰ পৰাই হওক বা ব্লকৰ ফালৰ পৰাই হওক বা চাইল্ড ৱেলফেয়াৰ আমাৰ CDPO সকলৰ ফালৰ পৰাই হওক সেই সম্পৰ্কেও এটা কেইটামান আমি নিৰ্দেশনা দিছোঁ। আৰু পৰৱৰ্তী আমাৰ 2-3 সপ্তাহৰ ভিতৰত এই যিটো গভৰ্ণমেণ্টৰ ফালৰ পৰা আঁচনি আৰু অনুষ্ঠান চলি আছে সেইটো যাতে আৰু ভালকৈ আৰু কেইটামান নতুন ঠাইত আমি কৰিব পাৰোঁ তাৰ সম্পৰ্কেও আমি এটা কিছুমান নিৰ্দেশনা দিয়া গৈছে। অ'কে ছাৰ, ঠিক আছে। 90 ডেজ কেম্পেইন যোৱা 16 ডিচেম্বৰ 2025 পৰা আমি চলাই আছোঁ। এইটো প্ৰগ্ৰেমটো আমাৰ বিভিন্ন ধৰণৰ চাইল্ড প্ৰটেকশ্যন যিখিনি ইছ্যুজ আছে সেইখিনিৰ লগত সংগতি ৰাখি আমি কৰি আছোঁ। চাইল্ড যেনেকৈ হ'ব এৱেৰনেছ প্ৰগ্ৰাম আমি কৰিছোঁ, ভেৰিয়াছ মিটিংছ কৰিছোঁ ষ্টেক হোল্ডাৰ্ছৰ লগত, তেনেকৈ অংগনবাদী ৱৰ্কাৰ্ছ, যোনটো ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছ যোনখিনি আছে মেডিকেল টিমৰ লগত, এডুকেশ্যন ডিপাৰ্টমেণ্ট গোটেইখিনিৰ লগত আমি কৰি আছোঁ। তাৰ লগতে আমাৰ ষ্ট্ৰীট প্লে চলি আছে আৰু মোবাইল ফোন এৱেৰনেছ চলি আছে। আৰু তাৰে আজি আপোনালোকৰ লগত আজি এখন আমি নিজে পাৰ্চনেলিটিৰ লগতে আজি এখন আমি মিটিং এখন কৰিলোঁ, কনভাৰ্জেঞ্চ মিটিং। ত' এইখিনি ৰিকুৱেষ্ট থাকিলে আৰু এইখন আমি কৰিব লগা হৈছে যিহেতু আমি দেখি আছোঁ বাল্য বিবাহ বহুত হৈ আছে বা শিশু সৰবৰাহ হৈ আছে, শিশু শ্ৰমিকো আমি পাইছোঁ বহুতখিনি। সেইখিনি যাতে আমাৰ ক্ৰমান্বয়ে কমলৈ গুচি আহক বা জিৰ' হওক, নাইকিয়া হৈ যাওক, সেইখিনি ভাবি আমি এই প্ৰগ্ৰেমটো আমি কৰি আছোঁ। এইটো এটা 90 দিনীয়া প্ৰগ্ৰেম, 90 দিনীয়া প্ৰগ্ৰেম চলি আছে, আমি কৰি আহিছোঁ। আৰু কেইটামান দিন বাকী আছে, সেইখিনিলৈকে আমি আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে আমি ভালে কুশলে এই প্ৰগ্ৰেমটো কৰি যাব পাৰোঁ। সেইখিনিয়ে।